নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি মাছৰুমৰ ৰেচিপি। বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি খাবলৈ ওলাইছোঁ মাছৰুম। আমি প্ৰথমতে এতিয়া মাছৰুমখিনি এনেকৈ অলপ টাইম গৰম পানীত তিয়াই লৈছোঁ। মাছৰুমৰ তৰকাৰীখনৰ কাৰণে এইফালে দুটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ আৰু এইফালে আদা আৰু নহৰু কাটি লৈছোঁ, এইখিনি পেষ্ট কৰিব লাগিব। এইফালে ধনিয়া অকণমান কুটি লৈছোঁ আৰু এইফালে এয়া শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা, তেজপাত দুখিলা, এয়া এইফালে বিলাহী কাটি লৈছোঁ, এইখিনি পিচি পেষ্ট বনাই ল'ব লাগিব। আৰু এইফালে এয়া আলু কাটি লৈছোঁ, এইখিনি ভাজি ল'ব লাগিব। আলু ভজা চৰুটোতে তেল দি দিছোঁ আৰু ইয়াতে দিছোঁ শুকান জলকীয়া, তেজপাত আৰু ইয়াত এতিয়া পিঁয়াজখিনি দি দিছোঁ। আৰু এনেকৈ অলপ টাইম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজিব লাগিব। এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু ইয়াতে দিম এতিয়া আদা নহৰুৰ পেষ্টখিনি। আৰু এতিয়া আদা নহৰুখিনিও ভাজিম অলপ টাইম। আৰু এতিয়া ইয়াতে দি দিছোঁ হালধি, আৰু এইখিনি অলপ ভাজি হোৱাৰ পিছত আৰু এতিয়া ইয়াতে দি দিম বিলাহী পেষ্টখিনি। আৰু মছলাখিনি অলপ টাইম এনেকৈ ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে মাছৰুমখিনি দি দিম। অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে ঢাকনিখন দি দিম। গেছটো কিন্তু ল' ফ্লেমত ৰাখিব লাগিব। আৰু এতিয়া ইয়াতে ঢাকনিখন লগালোঁ। এতিয়া ইয়াত ভাজি থোৱা আলুখিনি ইয়াতে দি দিম। আৰু আলুখিনি দিয়াৰ পিছত আৰু অলপ টাইম ভাজি থাকিম। আৰু এইখিনি এতিয়া সম্পূৰ্ণকৈ ভাজা হৈ গৈছে। ইয়াতে দি দিছোঁ গৰম পানী। বেছি পানী দিয়া নাই বাৰু ইয়াতে। এইখিনি অলপ এতিয়া উতলিব দিম। বেছি পনীয়া কৰিব নালাগে আঞ্জাখন। থুপথুপীয়া হ'লে খাই বেছি সোৱাদ লাগে, মাংসৰ নিচিনা সোৱাদ হয়। আপোনালোকে কেতিয়াবা খাই চাব। আৰু এইফালে আঞ্জা প্ৰায় হৈ গৈছে। আৰু এতিয়া আমি ইয়াতে দি দিম ধনিয়া পাত, কুটি থোৱা ধনিয়াখিনি দি দিছোঁ ইয়াতে। ৰেচিপিটো কেনেকুৱা পালে জনাই দিব আৰু এনেকৈ আপোনালোকে এদিন বনাই খাই চাব। সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয়। আজিলৈ আহিছোঁ, বাই।